ককা ককা আজি ইমানকে মাল খাইছে যে কেলে? আজি বতৰটো যে বৰ ঠাণ্ডা ন, সেইটো কাৰণে মালটো অলপ খাই আছো। হয় নেকি? আজি কেইদিনমানৰ আগতচোন বৰ গৰম লাগিছে বুলি মাল খাইছিলে। গৰম পৰিলে অকমান খাই ভাল লাগে। পিছে ককা আজি তই মালটো বৰ দুখত খাইছ নে সুখত খাইছ? দুখ বেটা, আজি দুখত খাইছো। সেই দুদিনৰ আগত যে সুখত খাইছিলি, মোৰ জন্মদিন বুলি খাইছিলি। আজি দুখত খাইছ, সেইদিনা সুখত খাইছিলি। দুখ হলে মাল অকণ খাওঁ, টেনচনটো নাইকিয়া হয়। সুখ হলেও অকণ খাওঁ, মনৰ সুখতে খাওঁ, ভাল লাগে ন। মই পাপাক চব লগাই আছো তোৰ কথা। ইয়াত লুকাই লুকাই মাল খাওঁ সদায়। নাতিটো তই বৰ উৎপতীয়া। মইনো থাকিম কিমান দিন অকমান মাল অকণ খাওঁ আৰু মনটো ভাল লাগে। থাকিম কিমান দিন? কিমান দিনৰ পৰা দেখিয়ে আছো তই নমৰয়চোন। খাই আছ মাল, খাই আছ। আজি গৰম বুলি খালি, কাইলৈ ঠাণ্ডা বুলি খালি, আজি মনৰ দুখত খালি, আজি মোৰ বাৰ্থডে বুলি খালি। খালি মাল খোৱা বাহানা তোৰ। ৰ পাপাক চব কৈ আছো ৰ। মাল খায়ে থাকিম মই নমৰালৈকে। তই কাকো নকবি দেই আছো লুকায়াত মই যে। মাল খায়ে থাকিম মই নমৰালৈকে। তই কাকো নকবি দেই আছো লুকায়াতে মই যে। মালটোৱে মেইন।